Hello everyone, welcome back to my channel. আজি আমি ওলাইছো হকামলে বুলি দুইজনী ওলাই লৈছো মেখেলা চাদৰ মই ফেলে পিন্ধিছো বাবা হেফালে সিওৰ লগালে হুনকালে যাব লাগে একো খনে ৰাতিপুৱা বা ওলাই মেলি ৰৈ ৰেডি হৈ আছে কিন্তু কিবাটা প্ৰথমতে খাই লওঁগৈ ভুক লাগিছে বলক যাওঁ বহুত বেছি বৰষুণ মই ওলাই ললো এফালে এখন হৈছে চেলেং চাদৰ মোৰ এখন গাত লৈ ল'ব লাগিব আৰু ঠাণ্ডাও লাগিছে এখন লোৱা কাৰণে ভালো হ'ব গাত লৈ কেনে অকমান গৰম গৰম ফিল হ'ব মানে ভন্টি কি ব্লগ বনাম নাজানো আৰু মানুহৰ আগত তথাপিও ব্লগ বনাবলৈ বহুত চেষ্টা কৰিম আপোনালোকক দেখাম গোটেই সকামখনত কি হৈছে কি নাই হোৱা আমাৰ এফালে সকামবোৰ কেনেকুৱাকৈ পাতে বলক দেখাওঁ বহুত বেছি বৰষুণ দিছে এইটো কাৰণে অকণমান দিছে পেহীয়ে আহিলা কেতিয়া আহিলা क्या है इसको तो खाल दे देखिन ता কিয় का देखि ধুনীয়া লাগিছে বা বাহ মই আহিলো এতিয়া সকামলৈ বুলি পাহৰিয়ে থাকিলো এ বগী নহয় বা ততে কফি খালিয়ে নেকি চাইবা হ'ব এতিয়া ও চাইবা খালে এই পাঁচবা খালে এতিয়া পাঁচবা তই পাঁচবা খালে তই কিমান খালি তই মোক বনাইছে সকামলৈ মই আহিলোঁ আৰু সকামখন যিহেতু ডাঙৰ সেইকাৰণে কামো বহুত বেছি আৰু এতিয়ালৈকে বাৰু মানুহ ইমান অহা নাই মোক দায়িত্ব দিছে সেইটো কফিৰ ওচৰত থকা মই কফি বিলাম চবকে এতিয়া আলহী যোন আহে চবকে মই কফি দিম কিন্তু মই এতিয়া নাজানোৱে কোনফালৰ পৰা কফি ওলায় কাৰোবাক সুধিব লাগিব তাৰপিছতহে গম পাম কোনটো দিব লাগে কফি এইটো মই বহনি কৰিছোঁ এইটো মই বহনি কৰিছোঁ কফি একাপ খাই লৈছোঁ বহুত মিঠা এতিয়া কোনোবা আলহী আহিছে মই তেওঁলোকক দি আহোঁ কফি ইমান অকণমান কফি দিলা মোক কফি থৈ দিয়া আহিছোঁ দেই আকৌ লগ পাম হাত বাগে কফি খাইছে দে ৰুটি লোৱা নহয় দেই আৰু নাখাবি আৰু দেই আৰু পাঁচবা খাম আমি ক'ৰ পৰা জন্ম হ'লো ধৰিব পৰা নাই গম পালি নে তহঁতি ক'ৰ ল'ৰা ছোৱালী তহঁতক উঠাই অনা হৈছে তহঁতি নলাত পৰি আছিলি তাৰপিছত তহঁতক উঠাই আনিলো আমাৰ ঘৰলৈ বুজিলি নাই এই হ'ব কিতাপ পঢ়িবলৈ বাদ দে কফি বিকিলে পইচা পাবি কিতাপ পঢ়িলে পইচা নাপাওঁ এতিয়া বিপদটা হ'ল কফিকে ভৰাব নাজানো কফি মেচিনটোত কেনেকৈ কফি মানুহক দিওঁ বাৰু ঐ মোক কোনে মাতিছিলে কাটিব লাগিব মাজে মাজে কফি মেচিনটো অকণমান উকাই ন আকৌ আমি ঠিক কৰিব লগা হয় আকৌ কফি বনাব লগা হয় আমাৰ ওচৰত এইকেইটা আছে কাৰণে পাৰিছোঁ কোনে কাপ ইস্ত্ৰি দি দিলে কওক কোনে কৰিলে মই সবাই কৈছিলে তই কেমেৰা দেখি সেনে কৈছে নে আমি কফি উলিয়াব পৰা নাই কিন্তু চেল ইমানকৈ হৈছে ন ইমানকৈ কফি লাগে মানুহক আমি বনাবই পৰা নাই ন দোকানী আমি বনাব পৰা নাই সেইফালে আমাৰ ভণ্টি ওলাই আহিলে জলপান বিলাইছে দালি জলকীয়া ভাজি আৰু কি হয় জানো মাছ কেনেকুৱা লাগিছে খাই ভাত খাই খোৱাই নাই তহঁতি আগতে খালি যে ঘৰ কেইজন কেলে আমি মাছ নাই খোৱা কিন্তু এইটো খাই খালা খাই পালো একো নাই আজিৰ পৰা খাব পাৰি আজিৰ পৰা মাছ মাংস চব খাব পাৰি কি একো নহয় পাৰি খাবলৈ খাই দিলা আৰু খাই দিয়া এতিয়া মাকে মোক হৈ গ'ল ফটো হৈ গ'ল
আমাৰ দদৌ নিজৰ ভনীয়েক কি নামটো আছিলে পেহীয়ে আপোনাৰ নামটো কি আছিলে খামনি এ বকপানী বাচ্চা পাৰ্টি কেলে ধুনীয়া বিদিশা এজনী মোৰ কি হয় মই তোমাৰ কি হয় পেহী মোৰ ভাগিন নহ'লে ভতিজা কিন্তু মোৰ সৰু পেহী ব'লা আমি বয়সত সৰু পেহী দেই আমি এতিয়া হেৰি বয়সত তেনেই সৰু কি চাওঁগে এতিয়া ভাত খাইছে নে কি মানে আমি চাওঁগে ন এতিয়া ঘৰৰ আচলতে দায়িত্ববান এইফালে চাওক আমাৰ ঘৰৰ সকামত গোটেই গাড়ী একদম লাইন লাগি গৈছে গাঁৱত গাড়ী থ'বলৈ জেগা নাই একদম নুপুৰি পাইছেগৈ গাড়ী ইমানেই গাড়ী ট্ৰেফিক জাম লাগি গৈছে আমাৰ ৰাস্তাত এইটো কি মানে এইটো লং টপ মই মোবাইল টিপি আছোঁ হ'ব কাৰ্লি কুইন ছাবস্ক্ৰাইব কৰি দিব আমি আজি ৰেহাই লৈছোঁ কলা কৰি দিব লাগিব ইমান ভাল লাগিছে সকামত চব চম্ভালিব লগা হৈছে ছাগলী সকাম হৈ শেষ হৈ গ'ল এতিয়া নাম কীৰ্তন আছে নাম কীৰ্তনৰ পাছত আৰু শেষ হ'ব সকাম শেষ হৈ গ'ল এতিয়া মই ঘৰলৈ যাওঁগৈ ন সকাম শেষ হ'ল এতিয়া আমি ঘৰলৈ যাওঁ ৰাতি নাম কীৰ্তন আছে আকৌ ৰাতি নাম কীৰ্তনত আহিব লাগিব এতিয়া কাপোৰ চাপোৰ সলাই মেলি অলপ শুই লওঁগৈ চাওক ৰাতি হৈ গ'ল গাইছ আৰু আমাৰ বংশালীটো আপোনালোকক দেখাম হা কিমান দীঘল এইফালে চাওক আমাৰ বংশাৱলীটো ইয়াত আমি আছোঁ মই এইজন কৰিণা বৃষ্টি গাৰ্গী শিৱানু হিমাদ্ৰী সুমন সেইটো আমাৰ মায়ে লিখিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়িব পাৰে মই ইয়াত মই লিখিছোঁ তেওঁৰ বিষয়ে এইফালৰ পৰা চাওক তেনেকৈ যদি পঢ়িব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি কিনে পঢ়িব পাৰে আপোনালোকে মই কি ধুনীয়া লিখিছোঁ কি ধুনীয়া লিখিছোঁ এইটো নিজেই নিজৰ তাৰিফ কৰি দিছোঁ আৰু দেই আৰু এইটো আমি চাওক আমি আছিলোঁ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ প্ৰথম আহিছিলোঁ এইটো ডামফ্ৰী সোণাৰাম দুৱাৰা জানেনে এইখন কিতাপ পঢ়াৰ পৰা মই গম পালোঁ যে আমি আছিলোঁ শিৱসাগৰ কোঁৱৰপুৰ যদি কোনোবাই চাই আছে শিৱসাগৰৰ পৰা তেতিয়াহ'লে আমিও তাৰে আছিলোঁ তাৰপাছত কোঁৱৰপুৰৰ পৰা ইয়ালৈ গুচি আহিলে আমাৰ দদৌ এজন তাৰপিছত আমাৰ এতিয়া আমি ইয়াতে জন্ম হ'লোঁ তো আমি আছিলোঁ শিৱসাগৰীয়া মানে ৰাতি ভাত খালোঁ মই আজি দুবাৰ ভাত খালোঁ সকামত দুবাৰ ভাত খাই মেলি এতিয়াতো ভোকটো তেনেকৈ লগা নাই কিন্তু ভাগৰ লাগিছে অকণমান তো আমাৰ এইবোৰ বিলনীয়া ঘৰৰ এতিয়া শেষৰ পৰ্যায়ত আমাৰ সৰু ল'ৰাবোৰ লাগি যাব লগা হৈছে বা গিলাচ দিছে অ' ৰাম আমাৰ ভাইটি অ' জলকীয়া সুধিব দৰকাৰ নাই লাহে 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 নালাগে মোক নালাগে
মানে শেষৰ পৰ্যায়ত এইবোৰ বিলনীয়া আমাৰ আনি লৈছোঁ স্পেচিয়েল লাহে 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 আমাৰ ঘৰৰ বিলনীয়া সেই হৰি লাহে 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 অলপ হৈ যাব হৈ যাব হৈ যাব মা হৈ যাব ভাত নিমখ সতে দিলে বিলনীয়া গেহেৰা বিলনীয়া আৰু কি আনিছো মাছ আছে বাহ এইটো আমাৰ মেইন বিলনীয়া পানী আন পানী 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 লাগে জলকীয়া লাগে মোক জলকীয়া লাগে জলকীয়া দিয়া অ বাহ থেংক ইউ নিমখ আছে পালো তোমালোকে খালা নাই থেংক ইউ বা থেংক ইউ ইহঁতকেইজনে তামোল চুকৰি আনিছে হেৰিয়ৰ পৰা সকামৰ ঘৰৰ পৰা তামোল চুকৰি আনি কেনে ক'ৰবাত গোটাই থৈছে আজি সকামত বহুত মানুহ যে সেইকাৰণে ধৰাই পাৰি চব শুব লগা হৈছে আমি এতিয়া ৰাতি 1 বাজিলে শোৱা মেলা নাই অকল লেকচাৰ পাতিছোঁ গোটেইগাল মিলি চকু তকু ডাৰ্ক চাৰ্কল বহি গৈছে চাগে বাৰু হয় নাই ডাৰ্ক চাৰ্কল বহিছে 1 বজাত যে কিহেনো পাইছে ন কিবা সকাম ভাঙিবলৈ আছে নি নাম লৈছে 4টা বজালৈকে হ'ব বহা বহা ৰাম বোলা চাহ তহঁতি আশীৰ্বাদ ৰাম বোলা জয় হৰি কৰোঁতে অনেকখিনি অপৰাধ হ'ব পাৰে অপৰাধ কি কৰি মাৰ্জন কৰি তিলনীৰ দিনাখন আমি সবে আপোনালোকৰ আগত উৎসৰ্গা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰি অপা মংগল মই দুআছা কেৱলে তোমাৰ এখন যে গোটেই হেঙুন মাৰি থৈছিলে আজি বোলে ইয়াতে মাহেকীয়া দিনা ৰাজ খোৱাৰ নামতে মানুহে আশীৰ্বাদ লৈছে ঘৰৰ মানুহখিনি ইয়াতে থওঁতে কৰোঁতে অনেকখিনি অপৰাধ হ'ব পাৰে অপৰাধ মাৰ্জন কৰি পৰিয়ালটো সৎ পথত আগুৱাই নিবলৈ বলো আমি ওপৰৰ পৰা য'তেই আছে আশীৰ্বাদ কৰক আৰু দেই এয়াকে কৈ বোলো সামৰিছো জয় ৰাম বোলা জয় হৰি বোলা তামোল খাই কৃষ্ণ প্ৰাৰ্থনা মুক্তি হ'ব প্ৰাৰ্থনা এটা কৰিব লাগিব প্ৰাৰ্থনাটো কি কৰিব লাগিব আজি তেওঁ কালি আমি মানিব নোৱাৰো সেইকাৰণে এই মই বনোৱা হোমমেড এইবোৰ দিয়াই জ্বলাই দিছো ভাল কাম কৰিছা হেপী দিৱালী গাইজ চাওক যোনে যোনে ৰাইজ আছে ডাইৰেক্টৰ আমাৰ ইয়াত পগলাৰ অভাৱ নাই পগলাৰ অভাৱ নাই হে প্ৰভু শুনি নলয় পায় নমস্কাৰ মোৰ নাম ভায়লিনা দুৱৰা মই দীঘলীয়া গাঁৱলৈ আহিছিলোঁ মাহেকীয়াৰ উপলক্ষে দিৱালী মা জ্বলাই দিব দিৱালী হেপী দিৱালী হেপী দিৱালী হেপী দিৱালী হেপী ৰ'ব বেয়া নাপাব আমাৰ মানে গোটেই খানদানটো এনেকুৱা পগলা খানদান পকতীয়া কৰা ইয়াত ভাল শব্দৰ প্ৰয়োগ কৰা বেয়া কথা দেই বেয়া কথা ভাল ভাল শব্দ সদায় ইউজ কৰিব লাগে আজি দিৱালীৰ দিনটো সকলোৰে দিনবোৰ শুভ হওক
এয়াই আমাৰ দুৱাৰা বংশৰ ছোৱালী কাজিনছ সব ধুনীয়া ধুনীয়া সিৰ্ফ মেহি গেলা সব ধুনীয়া সিৰ্ফ মেহি গেলা সব ধুনীয়া আৰু কেজনীমান মিচিং আছে হোষ্টেলত আছে আহিব পৰা নাই ছুটি দিয়া আমি এতিয়া চবেই ইয়াতে উৎপাত কৰি আছিলোঁ কিন্তু আমাৰ ইয়াতে বুঢ়ী এগৰাকী আহিছে মানে বকপানী বুঢ়ী আমি মৰমতে কওঁ আমাৰ আইতা গালি পি এতিয়া আহিছে গতিকে আজিলৈ ইয়াতে সামৰিছোঁ আপোনালোকে যদি ভাল পালে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আইকনটো দবাই দিব যাতে মোৰ নহয় তেখেতৰ ভিডিঅ' আহিলে যাতে আপোনালোকে গম পাই থাকে অ'কে বাই বাই ওপৰৰ পৰা দিয়া মই নেপাম নহয় মোক তললৈ আহি দিয়া বুলি ক'লে তহঁতি সেই সাধু শুনিছ জোহনী জাতি পৃথিৱীত চকু খুলিলে প্ৰথমবাৰৰ কাৰণে তাৰপিছৰ পৰা আৰু 100 বছৰৰ কাৰণে চব পাহৰি গ'ল এইটোৱে আছিল আজিৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বিদায়